হাই ফ্ৰেণ্ডছ, আছামিজ ইউটিউবৰ পৰা আপোনাক ধন্যবাদ এই চেনেলটোত অহাৰ বাবে। আজি আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক শিকাম যে আপুনি আপোনাৰ ফেচবুকৰ পাছৱৰ্ড কেনেকৈ সেভ কৰিব আৰু কেনেকৈ ৰিমুভ কৰিব। সেভ কৰি ৰাখিলে কি হয়, ৰিমুভ কৰিলে কি হ'ব, সেইবোৰ সকলো কথা আপোনাক কৈ আৰু হাতে কামে কৰি দেখুৱাম। আপুনি যদি শিকিব বিচাৰিছে, জানিব বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। আৰু এটা কথা আপোনালোকলৈ অনুৰোধ থাকিলে যে আপুনি যদি ইউটিউব চেনেলৰ ভিডিঅ' চাই থাকে বা যদি আপোনাৰ কিবা কামত আহে, আপুনি কিবা শিকিব পাৰে, ভিডিঅ'বিলাক আপুনি লাইক কৰি যাব। আৰু যদি আপুনি এই আছামিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে তলত দেখিছে ভিডিঅ'টোৰ ৰঙা আখৰেৰে লেখা ছাবস্ক্ৰাইব, তাত ক্লিক কৰি আপুনি ছাবস্ক্ৰাইব কৰি লওক। কিয়নো মই এনেকুৱা শিকিবলগীয়া, জানিবলগীয়া ভিডিঅ' আপডেট দি থাকোঁ। লগত পাব এটা বেল আইকন, সেইটোকো ক্লিক কৰি ৰাখিব, কিয়নো যেতিয়াই মই ভিডিঅ' আপডেট দিম তেতিয়া আপুনি সকলোতকৈ আগত চাব পাৰিব। তো বন্ধু, কথা নাপাতি ব্লগ চাওঁ আমি কেনেকৈ ফেচবুক একাউণ্টত সেভ আৰু ৰিমুভ কৰিব পাৰি। প্ৰথমে আপুনি আপোনাৰ ফেচবুক এপটোত ক্লিক কৰিব। এইটো মোৰ ফেচবুক লাইট, মই ক্লিক কৰিলোঁ। এইটো আপুনি দেখিছে মোৰ প্ৰফাইলটো আহিলে। এতিয়া মই যদি ইয়াত ক্লিক কৰি দিওঁ, এতিয়া দেখিছে মোৰ পাছৱৰ্ডটো বিচাৰিছে। মই পাছৱৰ্ডটো ভৰাই লগইনত ক্লিক কৰিলেহে লগইন হ'ব পাৰিম। মই পাছৱৰ্ডটো ভৰাই আছোঁ। মোৰ পাছৱৰ্ডটো মই ভৰাই দিলোঁ। এতিয়া লগইনত ক্লিক কৰিম, আপুনিও কৰিব। এতিয়া আপুনি আপোনাৰ ফেচবুকত লগইন হ'ল। যদি আপুনি পাছৱৰ্ডটো দি থাকে, যেতিয়াই লগইন হ'ব, পাছৱৰ্ডটো ভৰাই লগইন হ'ব লাগিব, তেতিয়াহ'লে আপুনি কেতিয়াও আপোনাৰ পাছৱৰ্ড পাহৰি নাযায়। আৰু কেতিয়াবা যদি আপোনাৰ ৰিকভাৰী কৰিব লগা হয়, তেতিয়াহ'লেও আপুনি পাছৱৰ্ডটোৰ মনত নাথাকিলে ৰিকভাৰী কৰিব নোৱাৰিব, আৰু মনত থাকিলেই আপুনি ৰিকভাৰী কৰিব পাৰিব। এতিয়া আপুনি পুনৰ যেতিয়া লগ আউট কৰিব, মানে আপুনি আপোনাৰ ফেচবুকটো তলা মাৰিব, এই ওপৰত দেখিছে তিনিটা আচৰ নিচিনা ফুটা ফুটা, আপুনি এই কোণাটোৰ ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা তলফালে আহিব, একেবাৰে তলত দেখিছে লগ আউট, আপুনি লগ আউটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এতিয়া দেখিছে আপুনি ওপৰত ইয়েছ, আপুনি ইয়েছত যদি ক্লিক কৰে আপোনাৰ ফেচবুক পাছৱৰ্ডটো সেভ হৈ যাব। আৰু নোট যদি কৰি ৰাখে, তেতিয়াহ'লে আপুনি ফেচবুকটো পাছৱৰ্ডটো সেভ হৈ নাথাকিব। মই ইয়েছ কৰি আপোনাক একবাৰ দেখুৱাই আছোঁ কেনেকৈ আপোনাৰ ফেচবুক পাছৱৰ্ডটো সেভ হ'ল। মানে মোৰ এপৰ লগত মোৰ পাছৱৰ্ডটো এতিয়া সেভ হৈ গ'ল। এতিয়া যদি মই মোৰ প্ৰফাইলত ক্লিক কৰোঁ, লগ মোৰ ফেচবুকটো লগইন হৈ যাব। এতিয়া দেখিছে মোৰ মোৰ লগইন হৈ গ'ল। এনেকুৱা যদি আপুনি কৰি ৰাখে, তেতিয়াহ'লে আপোনাৰ পাছৱৰ্ডটো কেইদিনমান পিছতে পাহৰি যাব, পুনৰাই আপোনাৰ ঝামেলাত পৰিব, বা কোনোবাই আপোনাৰ এপটোত আপডেট আপুনি নজনাকৈ কিবা আপডেট দিব পাৰে, কেতিয়াবা আপোনাৰ কিবা বিপদৰ সন্মুখীন হ'ব পাৰে। সেই গতিকে সদায় আপুনি যদি ফেচবুক লগ আউট কৰিব বিচাৰে, এনেকৈ কৰিব। এতিয়া আপোনাক মই ৰিমুভ কেনেকৈ কৰিব আপোনাক দেখুৱাই দিম। এতিয়া আকৌ মই লগ আউট কৰি লওঁ। এইটো মই লগ আউট কৰি দিলোঁ, ইয়েছ, লগ আউট হ'ল। কিন্তু লগ আউট হৈছে, কিন্তু মোৰ পাছৱৰ্ডটো সেভ হৈ আছে। এতিয়া আপুনি কেনেকৈ ৰিমুভ কৰিব? এতিয়া আপোনাৰ প্ৰফাইলটোৰ ৰাইট চাইডে এইটো দেখিছে ফুটা ফুটা তিনিটা, আপুনি এবাৰ ইয়াতে ক্লিক কৰিব।
ইয়াত ক্লিক কৰিলোঁ। এতিয়া আপুনি দেখিছে একদম ওপৰত লগইন উইদাউট টাইপিং পাছৱাৰ্ড, মানে আপুনি পাছৱাৰ্ড নভৰা কৰি লগইন হ'ব পাৰিব। এইটো অন হৈ আছে। হয়তো বেলেগ কোনোবাৰ আপোনাৰ টিক মাৰ্কৰ নিচিনা বক্সৰ নিচিনা হ'ব পাৰে। তেতিয়া আপোনাৰ টিক মাৰ্ক দিয়া থাকিলে উঠাই দিব। এইটো এনেকুৱা থাকিলে আপুনি এইটো অফ কৰি দিব। এইটো গ্ৰীণ ব্লু কালাৰ হৈ আছিল, এতিয়া মাটি কালাৰ কৰি দিলোঁ। আপুনি এনেকৈ কৰি দিলে পুনৰাই যেতিয়া লগইন কৰিব যাব তেতিয়া আপোনাৰ আকৌ পাছৱাৰ্ড ভৰাব লাগিব। আপোনাক দেখুৱাই আছোঁ মই। এতিয়া আপুনি আকৌ পাছৱাৰ্ড ভৰালেহে আপুনি লগইন হ'ব পাৰিব। মই মোৰ পাছৱাৰ্ড ভৰাই আকৌ লগইনত ক্লিক কৰি আপোনাক মই দেখুৱাই আছোঁ। এইবাৰ মই লগইন হ'ব পাৰিলোঁ। তো বন্ধু, এনেকৈ আপুনি লগইন আৰু লগ আউট কৰাৰ সকলো কথা আপুনি এতিয়া বুজি পালে, জানিলে। লগ আউট কৰিলে কি হ'ব, লগ আউট নকৰিলে কি হ'ব। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, কিবা জানিব পাৰিছে, শিকিব পাৰিছে, এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আপুনি চাওক, লগ আউট আকৌ কৰিলোঁ। এতিয়া আকৌ ইয়েছ কৰিলে ছেভ হৈ যাব। সদায় আপুনি লগ আউট কৰাৰ সময়ত ইয়েছত নহয়, নোট কৰি ৰাখিলে আপোনাৰ সদায় পাছৱাৰ্ডটো ছেভ হৈ নাথাকিব। তো বন্ধু, আজিৰ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আপোনাক দেখুৱাম আপুনি ফেচবুক একাউণ্ট কেনেকৈ ডিলিট কৰিব। তেতিয়ালৈকে আপুনি ভালেই থাকক, সুখেই থাকক। আজিৰ ভিডিঅ'টো ইমানেই।